কপৌ ফুলৰ পোখা বহাবলৈ কি কৰিব লাগে চাওকচোন। এজোপা কপৌ ফুলৰ গছ আছিলে, এইটোৰ পৰা এজোপা আছিলে। মই ফটোখন লগাই দিম। এই গছজোপা কি কৰিলোঁ, এইডাল যিমান বাঢ়ি যাব, এই ডালটো দেখিছে নহয়, এই ডালটো বাঢ়ি গ'লে এইটোত কাটি পেলানি সিডালো গছ হ'ল। তাৰপিছত ইয়াৰ পৰা 4টা পুলি পোখা ওলাইছিলে। তাত এইটো এটা আছিলে, এইটো মই যোৱাবাৰে আঁতৰাই দিলোঁ। এইটো আছিলে, এইটো আঁতৰাই দিলোঁ। শিপাডাল এনেকৈ আহিছিলে সোনকালে। বাকী এইকেইটাৰ ইয়াত 3টা আছে, এইকেইটাৰ এতিয়া আহিছে। সেইটো আঁতৰাই দিলোঁ। তাৰপিছত আৰু ইয়াত এটা আহিব, পুলি এটা ওলাব। ইয়াত দেখিছে নাই জানো, ইয়াত এটা পুলি আহিব, এনেকুৱাবোৰত আহিব। এইটো যেতিয়া এইকেইটা এনেকুৱা গাঁতকেইটাত নাহে, এইকেইটা শিপা মৰি যোৱাকেইটা হয়। এইকেইটা কাটি দিয়া হয়, আকৌ এনেকুৱা চাইডৰ পিনৰ পৰা পোখা আহে। এইজোপা এই ঠাৰিডালকে দেখাইছোঁ। এইডাল দেখিছেনে, ঠাৰিডাল কিমান দীঘলকৈ গৈছে। তাৰ পৰা আছে, নতুনকৈ লগোৱা ঠাৰিডাল। ইমান মানত যদি কাটি দিওঁ, এইটো এটাও হ'ব, এজোপা হ'ব ইয়াৰ পৰা। তাৰপিছত ইয়াত ডখৰ কৰি দিলে ইয়াৰ পৰা ওলাব। ইয়াত এটা ফুটিব চাগে, এইটো শিপা হ'ব। ভালদৰে অহা নাই দেই, এইটো শিপা হ'ব। তাৰ পৰা এইটো চাইডে তেনেকুৱা এজোপাত নাই, এইডোখৰত এটা আহিব। এজোপা অকল ঠাৰিজোপা এইফালে নাই, এইটো ভাগি গৈছিলে, আনি কৰি চপাই লগাই দিয়াৰ কাৰণে এনেকুৱা হ'ল। ইয়াত 5টা পুলি আছিলে, এটা মই এইটো চিকুটি ভাঙিহে পেলালোঁ। এইটো চিকুটি দিলোঁ, ভাঙি গ'ল। ইয়াত 4টা আছে। এইকেইটা এটা যদি আঁতৰাই দিওঁ, আকৌ কোনোবা পৰা এই পুৰত হৈ থকা এনেকৈ ভৰ্তি হৈ থাকিব লাগিব, গাঁত হৈ থাকিলে নহ'ব। এইপিনৰ পৰা ওলাব। আৰু এইটো অকণমান বেলেগকৈ থৈছোঁ। এইটো অকল এই যোনডাল কাটি অনা ঠাৰি বুলি কৈছোঁ, ঠাৰিডালৰ অকল ঠাৰিডালহে আছে দেই। এইটো এটা পোখা আহিছে, দেখিছে। এইটো অকণমান সেউজীয়া অংশত দেখিছেনে, এইটো নতুন পোখা। বাকী এনেকৈ আছে আৰু পৰিৱেশটো দিব লাগিব, ঠাণ্ডা পৰিৱেশ এটা। অকল কাটি দিলেই নহ'ব, পৰিৱেশ এটাও লাগিব অৰ্কিডখিনি ৰাখিব পৰাকৈ। এইটো এনেকৈ আছে। এইফালে এইডাল আছে, এইটোৰ পৰা পোখা আহিব। মোৰ মোবাইলে ফ'কাছে কৰিব পৰা নাই দেই, নোৱাৰিছে ফ'কাছ কৰিব। এইটো জোঙা দেখিছেনে, এইটোৰ পৰা এটা পোখা আহিব। তাৰপিছত ইয়াত এডোখৰত কাঠৰ টুকুৰা তেনেকৈ দিছোঁ। এইকেইটা দিছে, এইটো জোঙা হৈছে নহয়, এইটো পোখা আহিব, এইটো শিপা হ'ব। এইফালে এটা আছে, এইটো আৰু এডাল ঠাৰি এনেকৈ আছে। অকল ঠাৰিডাল ৰাখিলেও নহ'ব, পৰিৱেশটো দিব লাগিব, ঠাণ্ডা পৰিৱেশ এটা। ইয়াৰ এইডাল ঠাৰিডাল ওলাই আছে, মই পোখাটো দেখুৱাই দিছোঁ। এইটো দেখিছেনে, এইটো পোখা। আৰু আহিব য'ত এইটো অকণমান য'ত জোঙা হৈ আছে, জোঙা ধৰণৰ হৈ আছে, এইটো এটা তেনেকুৱা পোখা আহে।